আবেলি বেলিটোৱে আকৌ এবাৰ ক'বনে তোমাৰ কথা? আনদিনাৰ দৰে আজিও আহিছোঁ আহঁতজোপাৰ তললৈ, আবেলিৰ সময়কণ উপভোগ কৰিবলৈ। মনত মোৰ চৰম প্ৰাপ্তি, খন্তেক সময়ৰ পাছতে শুনিবলৈ পাম বেলিটোৰ মুখত তোমাৰ কথা। অধিক আগ্ৰহেৰে অপেক্ষা কৰিছোঁ সেই সময়খিনিলৈ। পথাৰৰ সেউজীয়া শস্যবোৰ এতিয়া নিমাত হৈ পৰিছে। সিহঁতৰ চাগে বহু আশা আছিল সূৰ্যাস্তৰ দৃশ্যটো উপভোগ কৰিবলৈ, কিন্তু সিহঁতৰ ভাষা বুজিবই বা কোনে? নদীখনৰ সিপাৰে থকা হাবিখনৰ পৰা জয়াল ফেঁচাৰ মাত ভাহি অহা যেন লাগিছে। আবেলিৰ বেলিটোৱে আজি লুকা ভাকু খেলিছে দেখোন। আজি নাপাম নেকি তোমাৰ কথা শুনিবলৈ? নাই, এনে হ'ব নোৱাৰে। তোমাৰ যে নিবিড় সম্পৰ্ক আছিল আবেলিৰ বেলিটোৰ সতে। প্ৰকাণ্ড মেঘৰ গাজনিয়ে পৃথিৱীখন যেন চিৰাচিৰ কৰি পেলাব। ধাৰাসাৰ বৰষুণে মোক তিয়াই পেলাব। খন্তেক সময়ৰ পাছতেই মই উভতি যাম অহা বাটেৰে এমুঠি অপ্ৰাপ্তিৰ তিক্ত বেদনালৈ।